নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে বলক আজি প্ৰশ্নসমূহ লৈ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, ভাৰত চৰকাৰে 2013 চনত দেশৰ ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নব্য জলপথটো কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, বৰাকৰ নব্য জলপথ। দুই নম্বৰ প্ৰশ্নটো হৈছে, ভাৰত চৰকাৰে 1988 চনত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নব্য জলপথটো কোনটো? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, ব্ৰহ্মপুত্ৰৰ নব্য জলপথ। 3 নম্বৰ প্ৰশ্নটো হৈছে, 2009-10 চনৰ তথ্য মতে অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ মাটিত খেতি কৰা হৈছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, প্ৰায় 35%। 4 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ ৰাজ্যিক বন প্ৰতিবেদনৰ 2011 চনৰ তথ্য মতে অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ বনাঞ্চল আছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, প্ৰায় 34%। 5 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ মুঠ ধান খেতি কৰা মাটিৰ প্ৰায় 70% মাটিত কি ধানৰ খেতি কৰা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, শালি ধানৰ খেতি কৰা হয়। 6 নম্বৰ প্ৰশ্নটো হৈছে, উত্তৰ পূৰ্বাঞ্চলৰ ঔদ্যোগিক বিকাশৰ অৰ্থে ভাৰত চৰকাৰে 2007 চনত ঘোষণা কৰা নীতিটো কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি। 7 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ মুঠ এৰী উৎপাদনৰ কিমান শতাংশ অসমত উৎপাদন হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি, প্ৰায় 65%। 8 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষৰ মুঠ মুগা সূতা উৎপাদনৰ অসমে উৎপাদন কৰে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি, 97%তকৈও অধিক। 9 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰা ৰাজ্যখন কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, অসম। 10 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ পুৰণি তৈল ক্ষেত্ৰটো কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, ডিগবৈ। 11 নম্বৰ প্ৰশ্নটো হৈছে, অসমত বিস্তৃতভাৱে কৰা ধান খেতিবিধ কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, শালি ধান। 12 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, 12টা। 13 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক ভাৰত ভূখণ্ডৰ সংযোগ কৰা ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, অসম। 14 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ 2.4% কোনখন ৰাজ্যই আগুৰি আছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, অসম। 15 নম্বৰ প্ৰশ্নটো হৈছে, 2011 চনৰ লোকপিয়ল মতে অসমত শিক্ষিতৰ হাৰ কিমান? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, 72.19%। 16 নম্বৰ প্ৰশ্নটো হৈছে, 2011 চনৰ লোকপিয়ল মতে অসমত লিংগ অনুপাত কিমান জন? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, 958 জন। 17 নম্বৰ প্ৰশ্নটো হৈছে, উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, অসমক।
18 নম্বৰ প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়ল মতে অসমৰ নগৰত বাস কৰা লোকৰ সংখ্যা কিমান? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ 14.9%। 19 নম্বৰ প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়ল মতে অসমৰ বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব কিমান? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ 545 জন। 20 নম্বৰ প্ৰশ্নটো হৈছে 2010-2011 চনৰ কৃষি জৰীপ মতে অসমত মুঠ কিমান হেক্টৰ মাটিত খেতি কৰা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ 28.11 লাখ। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানে আছিল। ধন্যবাদ।